আপোনালোকে আগৰ ভিডিঅ'ত দেখিলে আমাৰ হিৰোয়ে এটা জেগাত থিয় হৈ আছিলে, ঠিক তেনেতে এজনী ছোৱালী আহিল আৰু হিৰক দেখি হিৰৰ প্ৰেমত পৰি গ'ল। তাৰপিছত ছোৱালীজনীয়ে হিৰক আহি প্ৰপ'জ কৰিলে আৰু হিৰোয়ে ছোৱালীজনীক দিলে গালি। যদি এতিয়া আপোনালোকৰ মনত পৰা নাই, যাওক যাই পেলাই ভিডিঅ'টো এবাৰ চাই হওক ধুনীয়াকৈ গৈ। এতিয়া আমি আহিম দ্বিতীয় খণ্ডত। এতিয়া আপোনালোকে চাওক কি হ'বলৈ গৈ আছে। অ'কে ৰেডি? আবে আৰু হে যাই আছো, ইন্ট্ৰটো ভালকে দিবা নাযায় দেখোন। অ বেবি কোৱা, কি কৰি আছা? একো কৰা নাই অ, তোমাৰ কথাকে ভাবি আছিলো। সঁচাকে কৈছানে তুমি? মিছাকে কম নেকি আকৌ, সঁচাকেই কৈছো পাগলী। ঠিক আছে দিয়া। এতিয়া কোৱা, তুমি কি খালা এতিয়া? একো খোৱা নাই অ, তুমি যে কৈছিলা তোমাৰ একো খাব মন যোৱা নাই বুলি, সেইকাৰণে মোৰো খাব মন যোৱা নাই। তুমি যদি নোখোৱা ময়ো নাখাওঁ। ইমান ভাল তুমি। হ'ব দিয়া, একো নাই, মই কিবা এটা খাই ল'ম হা এতিয়া, তুমি খাই ল'বা হা। তুমি চিন্তা নকৰিবা, তুমি খাবা নহয়, মোৰো পেটটো ভৰি যাব। শুনা না, আজি মোৰ লগত এটা জেগাত যাবা নেকি? মানে কেছটো কি জানা, মোৰ ফ্ৰেণ্ড এজনীৰ বয়ফ্ৰেণ্ডটোৱে তাইক বৰ বেয়াকৈ ঠগি আছিল। এতিয়া তাইতো গম পাইছে যে তাইক ঠগি আছিল বুলি ইমান দিনে। এতিয়া তাই কৈছে কি বয়ফ্ৰেণ্ডটোক বোলে হাতে লোতে ধৰা পেলাব। সেইকাৰণে মোৰ পৰা অলপ সহায় বিচাৰিছে। তুমি ওলাবা হা, একেলগে যাম, তাইৰো অলপ সহায় হ'ব। হ'ব দিয়া যাম। এনেকুৱা ঠগুৱা মানুহক সোধাই এৰি দিব নালাগে, যিমান পাৰা সিমান পিটিব লাগে, চালা বদমাছ। মোৰ বাবুটো ইমান ভাল তুমি। তাই ভাবিছে মই একো খোৱাই নাই, ৰাতিপুৱাৰ পৰা কত কি খালো, পেট ভৰ্তি হৈ আছে। বেবী, আৰু কিমান দূৰ আছে তাইৰ মতে ৰেষ্টুৰেণ্টখন পাবলৈ? বেছি টাইম নাই, পামেই আৰু অকণমান আগত আছে। অ'কে বেবী। এইজনী মোৰ ফ্ৰেণ্ড, এই তাতে বহি আছে চোৱা। এইজনীও ধুনীয়া হলে হয় আৰু এইজনীকো পটাব লাগিব। হা কি কৈছা তুমি? নাই নাই একো কোৱা নাই। ব'লা আমি ওচৰলৈ যাওঁ। অ'কে ব'লা। হাই, মই আহি গ'লো। তই আহিলি? বঢ়িয়া। সি আহিছে নাই? আহিছে, তাকো লৈ আহিছোঁ লগত। মাত তাক আকৌ। ঐ আহা, ওচৰলৈ আহা। গৈছো ৰ'বা। তুমি তুমি কি কৰিছা ইয়াতে? কি কৰিছ হা, চালা কুকুৰ? আৰু কিমান ছোৱালীক ঠগাবি তই? হেমা, ৰেখা, সুৰেখা, শ্ৰুতি, পিংকি, দীপিকা, কেটৰিনা, ৰাণু মণ্ডল, হিমিজাকি পূজা। তোৰ এই স্বভাৱটো হাতে লোতে ধৰা পেলাবলৈ মই এখন নাটক ৰচিলোঁ। আৰু সেই নাটকখনৰ মেইন ৰোলটো দিলোঁ মোৰ ফ্ৰেণ্ড ৰাণীক। আৰু তাই তোক জালত পেলোৱাত সহায় কৰিলে, চালা চোৰৰ বাচ্চা, কুকুৰ, গাহৰি, চালা মেকুৰী পোৱালি। আৰু সিদিনা যে তই ৰখি থকাৰ ঠাইৰ পিছফালে মই ৰখি কাৰোবাক ফোন কৰি আছিলোঁ, এই তাইকে ফোন কৰিছিলোঁ, যাতে তাই তোক জালত ফচাব পাৰে। ভাব খেলা মনত পেলা। হেল্ল', ক'ত আছ? তই কামটো কৰিব পাৰিবি ন? হ'ব দে, তই টেনশ্যনে নল'বি, ইয়াৰ ভাণ্ডা ফুটাবই লাগিব। মই কৰিব পাৰিম দে কামটো। চালা কুকুৰ, এতিয়া তোক কি কৰিম ক? পুলিচত দিম নে তোক ইয়াতে দগৰি পিটিম? পুলিচ? নাই তহঁতে মোক পুলিচত নিদিবি, ইয়াতে যি কৰ কৰ, নহ'লে মই বৰবাদ হৈ যাম। নিদিবি নে পুলিচত? চা, মই কাণত ধৰিছো, আজিৰ পৰা মই কোনো ছোৱালীকে বেয়াকৈ নাচাওঁ, বেয়াকৈ একো নকওঁ, আৰু কোনো ছোৱালীৰ লগত কেতিয়াও খেলা নকৰোঁ। সকলোকে মই ভণ্টিৰ দৃষ্টিৰে চাম, বেলেগটো বাদে মই মোৰ ঘৈণীকো ভণ্টিৰ নিচিনাকৈয়ে ৰাখিম। বঢ়িয়া, এতিয়া তই পিঠিপাত খেলা, তোক দগৰি পিটিম। আৰু কিমান বাৰ হ'ব দে। পিঠিত দে খেলা, তাক পিঠিত দে। আৰু নামাৰ নেকেলা। জেগাত দে, তাৰ জেগাত দে। কি জেগা? আবে নুনুত দে, তাৰ নুনুত। তাত নামাৰবে, মোৰ পিছত পোৱালিয়ে নহ'ব। আবে ইয়াৰ মাতবোৰ নোহোৱা হ'ল দেখোন, মৰিল চাগে ই। পলা।